हेलो गाइस वेलकम टू माय चैनल आशा करूँ आपनालोके भाले आछे। तो पुनर्बार आपनालोकर माजলৈ नतुन एटा रेसिपि লৈ আহিছো। तो আজি रेसिपिটো हल मैं बेगेना चप बनाम और या हल आमार गछर बेगेना। এই बेगेना गछजोपा मैं निजे रोपण करिছো। चाওক आपनालोके किमान डाঙर डाঙर बेगेना হৈছে। तो देखात बहुत धुनिया लागि আছে। सो আজি मैं बेगेना केटामान सिंगी लम। देखात इमाने ভাল লাগি আছে। सिंगिबतो एकेबारे मन जोৱা নাই, কিন্তু আজি এটা ভাবিছো এটা ভিডিও বনাই দিও आपनालोকক सिंगी किबा এটা বনাই। तो এতিয়া মই তিনিটামান বেগেনা ইয়াৰ পৰা ছিঙি লম গছৰ পৰা। বেছি নলম, মই তিনিটা হলে হৈ যাব, কাৰণ মই বেগেনা চপহে বনাম ন, আৰু নিজৰ গছৰ যেতিয়া মন তেতিয়া ছিঙিব পাৰিম আকৌ। তো আজি মই বহুত হেপি আৰু ভাল লাগিছে মোৰ বহুত, কাৰণ বহুত দিনৰ পৰা মন কৰি আছিল বেগেনা কেইটামান ছিঙিম। আজি বিশেষকৈ সানডে টাইম পাইছো, তাৰ কাৰণে আজি মই ভাবিছো এটা ভিডিও বনাই দিও আপোনালোকক। तो या मैं बेसन लैसो, आपनालोके चाइसे आपनालोকক जिमानखिनि लागे इमानखिनि लব। मैं बारु कमके लैसो और स्वाद अनुसरि निमख लैसो, लगते तिल लैसो और এইখিনি এতিয়া मैं मिक्स करिम और लगते हालधि गुड़ी दिसो अलप। तो এনেকে आपनालोके पानी दी अलप मिक्स करि लब। तो बेगेनाखिनि काटी एकेबारे धुई लैसो मैं। तो एतिया रेडी। तो एतिया केराहीটো गरम হৈ গল। এতিয়া মই মিঠাতেল দিছো, আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰিব। মই বাৰু মিঠাতেল দিছো। তো এয়া বেগেনাখিনি মই বেসন লগাই এতিয়া ভালদৰে ফ্ৰাই কৰিম। তো এতিয়া আমাৰ বেগেনা চপ ৰেডি হৈ গল। চাওক আপোনালোকে কিমান ধুনিয়া হৈছে, আৰু আপোনালোকে খাই চাব, বহুত টেস্টি লাগে। তো আশা থাকিল আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিওটো চাই। তো এতিয়া মই গৰম গৰম বেগেনাৰ চপ দি ভাত খাম, কাৰণ এইটো ঠাণ্ডা হলে ভাল নালাগে। আৰু লগতে মই মাংসৰ চব্জি লৈছো। তো অকমান মাংসৰ ঝোল ঢালি লৈছো মই। তো এইখিনি দি আজি খাম আৰু ভাত। তো এটা খাই দেখাই দিছো আপোনালোকক, আপোনালোকেও খাব এনেকে বনাই। আপোনালোকে মাংস এৰি বেগেনাৰ চপ খাই থাকিব, ইমান টেস্টি লাগে। তো যদি মোৰ ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। থ্যাংক ইউ গাইজ, বাই বাই।